Good morning viewers. This vlog আজি ৰাতিপুৱাই মাহত ওলাই গৈছে আমাৰ মানে আমি যে পলাই আহিলো দুখ ভাঙিবলৈ গৈছে মা পাপাহত ৰাতিপুৱা 2টা বজাত উঠিছো 2:30 3টা বজাত পাপাহত ওলাই গৈছে ইয়াৰ পৰা আৰু এয়া মোক মানুহজনে কফি বনাই খুৱাইছে আজি আমি ঘৰত তেখেত আছে আৰু মই আছো আৰু হেৰি ভাইটি কামলৈ ওলাই গ'ল যিহেতু ৰাতিপুৱাৰ পৰা মানে তেখেতে বহুত কাম কৰি দিছে মোক মানে ইয়া সৰু দিয়া নাই মানে অৰ্থাৎ হৈছে মানে মোক ভাত বনাবলৈ ইয়াত দিয়া নাই মানে সৰু ইয়াত নাম ৰাখা পাতিব তাৰ পাছত আমাক সৰু দিব মোক ভাত চাহ বনাবলৈ দিব তো মই গেছ জ্বলোৱা নাই তো তেখেতে ৰাতিপুৱা মই বাচন চাচন ধুই দিছোঁ তেওঁ ভাত বনাই ভাইটিক পঠিয়াই দিছে আৰু মোক কফি বনাই খুৱাইছে আৰু মানে একচুৱেলি মই কফি খাই খুব ভাল পাওঁ কফি চাহ মোৰ ফেভৰেট হয় ইয়াত ইমান কমকৈ খায় কিন্তু ইয়াত চাহ কফি খুব কম চলে মানে আৰু মই ইমান দিনৰ মন মানে 10 দিনমান পিছত কফি খাব পাইছোঁ শান্তি লাগি গৈছে মানে আৰু এতিয়া আজি দিনটো কি কৰোঁ আপোনালোকে চাই থাকিব মোৰ ব্লগটোত ওকে দেন চাই থাকক এতিয়া কি কৰোঁ এয়া কফি আৰু আমাৰ এই ঠাণ্ডাখনত এখেতে বনাইছে আইচক্ৰীম মই তেওঁক সুধিছোঁ তুমি ইমান পাৰফেক্ট কেনেকৈ মোক কি ক'লে গম পায় তুমি নহয় যে মই কামবোৰ খেলি মেলিকৈ কৰোঁ চিজিল কৰে সেয়া আচলতে সব বস্তু ভাল হ'লেতো নচলিব এটা বেয়া এটা ভাল হ'বই লাগিব সেয়া পজিটিভ নেগেটিভ হ'বই লাগিব তেওঁ বেছি পজিটিভ মই অলপমান নেগেটিভ হয় এয়া চাই থাকক তেখেতে বনাই আছে আমাৰ কাৰণে আইচক্ৰীম হেৰা স্মাইল এটা কৰি দিয়া ইমান এংগ্ৰি মুডত ৰাতিপুৱা মানুহবোৰে দেখিলে তোমাক কেনেকুৱা ভাবিব মোৰ কামিলা মানুহজন ये देखो आइसक्रीम खाब कारण लाठी आइसक्रीम बना कि कय जानो नाजानो दे सर बोलो खुदा चले आह মোক কড়া সলাই দিছে নেকি ये है हमारा अरुणाचल प्रदेश ये देखो सनसेट है वो देखो बोर्ड है ये हमारा छोटा सा सपनों का घर है ये हमारा साद है ये हमारा धान है ये बोली कौन है चावल है हाँ चावल है ये हमारा खुली बुड़ी है